দলাবাৰী আৰু জামুগুৰি হাট এই দুখন ঠাইক কানেক্ট কৰা এখন দলং যাৰ নাম হৈছে জীয়া ভৰালী দলং। এখন চোৱা জীয়া ভৰালী নদী তোমালোকে চাই আছা, এখন হ'ল জীয়া ভৰালী নদী। এতিয়া অলপ শুকাই আছে নদীখন, বাৰিষা ছিজনত বহুত ডাঙৰ হয় এখন নদী। আৰু এখন নদীৰ ওপৰত কনষ্ট্ৰাকশ্যন কৰা হৈছিল 2023 চনত। এখন দলং জীয়া ভৰালী দলং দুখন আছে দেই। এখন হ'ল পুৰণা দলংখন এতিয়া বহুত ডিপ্ল'ৰেবল ষ্টেটত আছে, বহুত মানে বেয়া হৈ গৈছে কণ্ডিশ্যন তাৰ, বহুত পুৰণি হৈ গৈছে। এখন দলং হ'ল নতুনখন দলং, এখন হ'ল নতুন দলং, ঠিক আছে। এইটো 4 লেন আছে, 2 লেন প্লাছ 2 লেন 4 লেন আছে। এখন দুই ছাইডৰ পৰা গাড়ী অহা যোৱা কৰিব পাৰে, তোমালোকে দেখা পাই আছে। ইফালে পৰা গৈ আছে আৰু এখন ইফালে পৰা আহিও আছে। গতিকে 4 লেন দলং নতুনকৈ বনোৱা হৈছে। ইয়াৰ কনষ্ট্ৰাকশ্যন শেষ হৈছিলে 2023 চনত আগষ্ট মাহত। আৰু এখন যোন নদী, এই নদীখন নাম হৈছে জীয়া ভৰালী। আৰু এখন নদী হ'ল ট্ৰিবিউটৰী, ব্ৰহ্মপুত্ৰ গৈ লগ লাগে। এখন নদী গৈ পাছত গৈ তেজপুৰত গৈ লগ লাগে ব্ৰহ্মপুত্ৰ নদী। আৰু এইখন নদী ইয়াৰ মানে আৰম্ভণি হৈছিলে, মানে আৰম্ভণি হয় হিমালয়ৰ পৰা। হিমালয়ান যোনটো পৰ্বত, এই পৰ্বতৰ পৰা এইখন নদী আৰম্ভণি কৰে। তাৰপিছত অৰুণাচল প্ৰদেশ হৈ আহি ইষ্ট কামিং ডিষ্ট্ৰিক্টৰ পৰা ইয়ালৈ আহে। আৰু তোমালোকে দেখি পাই আছা, এখন গৈ অলপ পাছত এই তেজপুৰৰ চহৰত গৈ তাত কানেকশ্যন হ'ব, গৈ লগ লাগিব আৰু এখন ব্ৰহ্মপুত্ৰত গৈ লগ লাগে, ঠিক আছে। গতিকে এখন ডাঙৰ নদী হৈ গৈ তাৰপিছত, গতিকে এখন নদীৰ ওপৰত মই বহুত দিনৰ পৰা মই তোমালোকক এখন দলঙৰ ওপৰত মই ভিডিঅ' এখন দিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা। আজি মই সুযোগ পালোঁ, ঘৰৰ ফালে গৈ আছিলোঁ নিজৰ গাড়ীতে, আৰু এখন গাড়ী আৰু মই নিজে মানে চলাই গৈ আছোঁ ড্ৰাইভ কৰি, সেইকাৰণে সময়টো পালোঁ আৰু তোমালোকক এখন ভিডিঅ' দেখালোঁ। তোমাক কেনেকুৱা লাগিলে তোমালোকে এখন ভিডিঅ' নিশ্চয় ক'বা। আৰু গাড়ী অহা যোৱা কৰি আছে, সেইকাৰণে দিনৰ ভাগত গাড়ী অহা যোৱা কৰি আছে, তাৰ কাৰণে চাউণ্ডটো অলপ ক্লিয়াৰ নহ'ব পাৰে। যদি ক্লিয়াৰো নহয় তথাপি তোমালোকে এডজাষ্ট কৰিবা আৰু বেয়া নাপাবা তোমালোকে। চাউণ্ডটো যদি ক্লিয়াৰ নহয়, ইমান পিকচাৰো যদি ইমান ক্লিয়াৰ নহয়, আজি অলপ মানে বেছি ৰ'দ নাই, অলপ কম ৰ'দ আছে, তথাপি পিকচাৰটো মই ভাবোঁ যে ঠিকেই আছে। থেংক ইউ ভেৰি মাছ। কমেণ্ট কৰিবা তোমালোকে দেই, কমেণ্ট বক্সত কমেণ্ট কৰিবা, লাইক কৰিবা, আৰু কেনেকুৱা লাগিলে এই জেগাটো তোমালোকে ক'বা। থেংক ইউ।